মোক ক্ষমা কৰি দিম বহুত ভুল হৈ গ'ল মই নিজে অপৰাধী নাই মা শুইয়ে আছে এই ল'ৰাটো নহয় ছোৱালী আনিবলৈ ঠিকে জানিলে কিন্তু কিবা এটা যে কৰি খাব লাগে তাৰ কোনো ধান্দা নাই শুনিছানে যাবে নেকি নহয় কিয় ইমান দেৰিলৈকে শুই আছা যে কিয় মায়ে গালি দি আছে তোমাক গাড়ী নহয়ও সেয়া আকাশবাণী আমাৰ ৰাতিপুৱা বাতৰি সেয়া গম পাইছা সেয়া এনেকুৱা বাতৰি শুনিবলৈ অভ্যাস লাগিব তোমাৰ অভ্যাস নাই চাগে ন ইয়াত থাকিলে অভ্যাস হৈ যাব বুজিছা চিন্তা কৰিব নালাগে গালি খোৱাৰ অভ্যাস মোৰ সৰুৰে পৰা আছিলে মা ঢুকোৱাৰ পিছত মাহীমাৰ গালিবোৰ খাই ডাঙৰ মই ইখন সিখন কৰি বাপেৰৰ পেঞ্চনটো পাই ঘৰখন চলাই আছো আৰু তই শুই বহি খাব লাগে ছোৱালীজনী চপাই আনিলি হা হেৰ মোৰ অবিহনে কেনেকৈ চলিবি কি কৰিবি ভাবিবৰ হ'ল আৰু দেই হেৰা বোৱাৰী তুমি কি চাই আমাৰ এই কাম নায়িকাটোলৈ আহিলা হা কৃষ্ণ প্ৰণাম হে হেৰা শুনিছা এই ৰাতিপুৱা বাতৰিটো শেষ হ'ল ৰেডিঅ'টো বন্ধ কৰি দিয়া হা ঐ হ'ব মই নিজে বন্ধ কৰি ল'ব পাৰিম কিবা কাম আছে যদি লিষ্ট বনাই থ মই মুখ হাত ধুই আহি পেলাই কৈ আছো এনেই বেল বেলাই থাক নাথাকিবি তেনেকৈ ই এনে কাম কৰি ফালিব সি ঘৰখনৰ ইফালৰ গোটাডাল সিফালে নথয় সি লিষ্ট মতেহে কাম কৰে চাহ লোৱা কি ভাবি আছা চাহ লোৱা খুৰা মই গুৱাহাটীলৈ যামগৈ মায়ে ঠিকেই কৈছে কিবা এটা কৰিব লাগিব ময়ো যাম তোমাৰ লগত মই অকলে থাকিব নোৱাৰো আৰে বেনি মই ফোন কৰি থাকিম নহয় তুমি চিন্তা কৰিব নালাগে দিয়া নাই নাই নহ'ব ময়ো যাম আৰে বাবা প্ৰথমে কামটো পাই ল'ব দিয়াচোন পিছৰ কথা পিছত তোৰ আকৌ মোলৈ মনত পৰি থাকিব নেকি নাযাওঁহে নেকি নপয় নপয় কত ল'ৰা বাহিৰত গৈ কাম কৰি আছে হ'ব আৰু মনত নপৰে যদি মনত যদি পৰে এই ববিতাৰ পৰা ফোনটো লগাই পেলাই মোৰ লগত কথা পাতিবি ভালকৈ থাকিবি গোপাই বাহিৰত গৈ বেয়া ল'ৰাবোৰৰ সংগ নলবি মৰম হ'লে সেয়া কান্দিছে এতিয়া এনেকৈ কান্দিলে মোৰ কিবা ভাল লাগে নেকি হেৰা শুনিছা মই যাওঁ আৰু এই অলপ আহিব এতিয়া অৰ্ণৱ কোন অৰ্ণৱ মোৰ লগৰ মিলনপুৰৰ সেইদিনাখন চোন চিনাকি কৰাই দিছিলোঁৱে মই হ'ব দিয়া ষ্টেচন পালেগৈ ফোন কৰিবা হ'ব দিয়া ভালদৰে থাকিবা মাইক চোৱা চিতা কৰিবা কষ্ট নিদিবা মাইক তালৈ গৈ মোক পাহৰি নাযাবা দেই এনেকৈ থাকিলে মই যাম কেনেকৈ গোপা অৰব আহিলে এৰা মাক তোমাৰ হাতত গতালোঁ আৰু কিবা বজাৰ পাতি থাকিলে অৰ্ণৱক ক'বা কৰি দিব দেই খুৰী আপোনাৰ কিবা লগা হ'লে মোক ক'ব মই বজাৰ কৰি দিম আগত ব'ল দেৰি হৈছে নহয় ব'ল ব'ল দেৰি হৈছে তুমি মানে বিশ্বাস নকৰা ন ফটোনো কিয় লাগে তাতকৈ ঘৰলৈকে আহা বোপাকো লিখি দিয়াচোন ৰ'বচোন মই আপোনাৰ পুতেকৰ লগত কথা পতা নাই নহয় আৰু এইবোৰ দেখিছেনে নাই লৈ যাওক হ'ব দে সি ফোন কৰিলে মোক দিবিচোন এই বুজি নাপাওঁ মানে শান্তিৰে কথা এটা পাতিব নোৱাৰো কিনো তুমি ফটো খুজি থাকা ঘৰলৈকে নাহা কিয় আহিবানে হয় নেকি বুঢ়ীৰ কথা বাদ দিয়া তুমি আহিলে কিবা এটা উপায় উলিয়াম নহয় ৰ'বচোন তোমাৰ বন্ধুৱে ফোন কৰি আছে মই কৰি আছো ৰ'বা কোৱা ডিউটিৰ পৰা আহিলা পালোহি দিয়া তুমি কাৰ লগত ব্যস্ত হৈ আছে মানুহ যেতিয়াই ফোন কৰোঁ তেতিয়াই ৱেইটিং পাওঁ তুমি মানে মোক সন্দেহ কৰিছা ন সন্দেহ কৰিবলৈকে মোক পলুৱাই আনিছিলা মোক বিশ্বাস নকৰে যদি তোমাৰ লগতে লৈ নগ'লা কিয়
আহা বিশ্বাস কৰোঁ নিজতকৈ বেছিকৈ বিশ্বাস কৰোঁ বহুত ভাল পাওঁ তোমাক চেম টু ইউ মিছ ইউ মিছ ইউ টু মায়ে কি কৰিছে মাইক দিয়াচোন অকণমান অ' মা এফালে আহকচোন পুতেকে ফোন কৰিছে তুমি কেতিয়া আহিবানো অহা মাহত যাম দিয়া 4 দিনমানৰ কাৰণে ছুটি নাপাওঁৱে যে মাত দিছোঁ অঁ বোপাই ভালে আছনে অঁ মা তোৰ গা মূৰবিলাক ভালেই নহয় খোৱা বোৱাবিলাক ঠিকে ঠাকে কৰিছ আছোঁ দে পিছে তই কেতিয়া মানে আহিবিনো কিয় মোলৈ মনত পৰিছে নেকি ঘৰত থাকিলেতো তই গালি চালিয়ে পাৰি থাকোঁ মোক কোনে কৈছে তোলৈ মনত পৰিছে বুলি নাই পৰা মনত হ'ব দে তোৰ কথা পাতোঁতে মই গম পাই আছোঁ মই অহা মাহত গৈ আছোঁ নহয় তই চিন্তা নকৰিবি ল বোৱাৰীৰ লগত কথা পাত অঁ তোমাৰ আহিব হ'লেই নেকি গৈছিলাহে অঁ বেয়া পাইছা তাৰমানে নাই বেয়া আকৌ কিয় পামনো অঁ হ'ব দিয়া মোৰ কাম এটা আছে অলপ পিছত মই ফোন কৰি আছোঁ বাৰু হ'ব দিয়া কোৱা এতিয়া আহিবানে অঁ ৰ'বা অঁ কোৱা দেখিছানে এতিয়া আহা আকৌ এই যোৱা লাজ লাগে অ' মা 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 আহিলি বোপাই তই মা তই ভালে আছনে ববিতা ক'ত আছে বোৱাৰী শুই আছে সেইদিনাখন গুৱাহাটীৰ পৰা অহাৰ পিছৰে পৰা তাই গাটো ভাল নহয় ক'তনো গা বেয়া দেখিলে পুতেক এফালৰ পৰা আহিছেহে উল্টা পুল্টা লগাই আছে ববিতা মা কেনেকৈ কৈছা যে মাৰ বয়স হৈ অহাৰ লগে লগে কথাবোৰ ভুল হৈ গৈ আছে আহা ভিতৰলৈ আহা পানী খোৱা বোৱাৰী শুই আছে সেইদিনাখন গুৱাহাটীৰ পৰা অহাৰ পিছৰে পৰা তাই গাটো ভাল নহয় ববিতা মা ক'লৈ গ'ল বৰমাহঁতে ঘৰৰ ফালে গৈছে অথনি বৰমাই মাতিছিল মানে চাওঁ এইফালে আহাচোন কোৱা গুৱাহাটীলৈ কিয় গৈছিলা নাই যোৱা ক'লৈকো তেন্তে মায়ে অহাৰ লগে লগে কিয় গৈছিল মায়ে এনেই কিবা কিবি কৰি থাকে ননচেন্স মায়ে এনেই নকয় কেলৈ গৈছিলা কোৱা তুমি অত দিনৰ মূৰত মোৰ লগত কাজিয়া কৰিব আহিছা নেকি কথা নসলাবা মই সুধিছোঁ কাৰ লগত গৈছিলা আৰু ক'লৈ গৈছিলা গৈছিলোঁ এফালে ক'লৈ এজনী আছে তালৈ গৈছিলোঁ ববিতা ফাঁকি কথা ক'লে মই বৰ বেয়া পাওঁ মই ফাঁকি কথা কোৱা নাই অ' তেন্তে মাক গুৱাহাটীলৈ যাওঁ বুলি কেলৈ কৈছিলা এতিয়া উত্তৰ নিদিয়া কিয় ক'লৈ গৈছিলা মোক কোৱা কিয় এৰি দিয়া দুখ পাইছোঁ মই সুধিছোঁ মাক ফাঁকি দি তই ক'লৈ গৈছিলি শ্বিলং শ্বিলং কাৰ লগত গৈছিলি সঁচা কথা ক অৰ্ণৱৰ লগত গৈছিলি ন অৰ্ণৱ কোনে কৈছে এইবোৰ চি কোনে কৈছে কিয় লাগে প্ৰশ্ন উত্তৰ প্ৰশ্ন নহয় ক কাৰ লগত গৈছিলি ভালে ভালে ক তই কাৰ লগত গৈছিলি তোমাক চাগে এইবোৰ মায়ে কৈছে ন চি এনেকুৱা মিছলীয়া মানুহ মই জীৱনত দেখা নাই প্ৰথম কথা কোনো মাকে সন্তানক মিছা কথা নকয় দ্বিতীয় কথা মায়ে এইবোৰ কথা একোৱেই নাজানে তই ভালে ভালে ক অৰ্ণৱৰ লগত তই গৈছিলি নে নাই অঁ মই তাৰ লগতে গৈছিলোঁ বঢ়িয়া সুন্দৰ এয়াহে ভাল পোৱা সি যেনিবা তোমাক সহানুভূতি দেখাই গজাপাতি কৈ দিয়ে সেই বুলি তুমি এবাৰ তুমি মোৰ কথাটো শুনিবা নেকি নিশ্চয় শুনিম কোৱা ভাল পাই পেলালো এৰা সুন্দৰ পৰিৱেশ সুন্দৰ পৰিৱেশ সুন্দৰ সুন্দৰ পৰিৱেশ মই তাইৰ কাৰণে কষ্ট কৰি মৰিছোঁ তাই ইয়াত লিলিমাই কৰি আছে তই তই মোক বিশ্বাসঘাতক কৰিলি কিয় ঐ তই জাননে সি এটা বিয়া পতা মানুহ তই জান অঁ জানো এৰা কেম গভীৰ তাৰমানে ঐ তাৰ আগতে তই মোক মাৰি পেলাই জামত ভৰাই নথলি কিয় তই মোৰ জীৱনটো শেষ কৰি পেলালি
তাকে তই মোক খাই নেপেলাৱ কিয়? ঐ টমাটৰ কি হৈছে আজি আহিছোহে কাজিয়া লাগিব হ'লেই নে মা মা তই বৰ স্বাৰ্থপৰ তই এই প্ৰণৱৰ লগত মিতালীকৰ কথা জানিও তই মোক একো নকলি যে হৈছে কিনো বোপা মা তোৰ বোৱাৰীয়ে তোৰ আৰু মোৰ সন্মান সকলো শেষ কৰি পেলালে মা সন্মান সকলো শেষ কৰি পেলালে মোৰ মাজে মাজে সন্দেহ নোহোৱা নহয় কিন্তু তাই যে এনেকুৱা কৰিব মই ভবাই নাছিলোঁ মই ইয়াত কি মাত দিম নো তই নিজে চাই চিতি আনিছ এতিয়া তই নিজেই মই তাইক তাৰ ওচৰলৈ পঠাই দিম মই আৰু নোৱাৰোঁ তাইক আগৰ দৰে ভাবিবলৈ সাগৰ সাগৰ মোক এবাৰ ক্ষমা কৰ সাগৰ সাগৰ মোৰ ভুল হৈ গ'ল সাগৰ প্লিজ মোক ক্ষমা কৰি দিয়া সাগৰ প্লিজ ক্ষমা মানুহে ভুল কৰিলে কৰিব পাৰে তুমি ভুল কৰা নাই তুমি অপৰাধ কৰিছা তুমি পাপ কৰিলা তুমি পাপ কৰিলা আৰু এই পাপ ক্ষমা কৰা মোৰ ক্ষমতা নাই তই এটা কাম কৰ তই লম্পটটোলৈ ফুল লগা তই বহি ল তই লম্পটটোলৈ ফুল লগা তই লম্পটটোলৈ ফুল লগা ফুল উলিয়া কিয় ফোন কৰিব লাগে তই কিয় কষ্ট নকৰিবি ফুল লগা মই তোক ফুল লগাব দিছোঁ ফুল লগা ফটাব লাউড স্পীকাৰ দে বকে দে হেল্ল' তুমি এপাক আহাচোন প্ৰব্লেম এটা হৈছে কলিজা এইটো বেগ ল আৰু কি লাগে বস্তু ভৰাই লৈ পেলাই তবলা সাগৰ অলপ ধৈৰ্য ধৰিছে প্লিজ সাগৰ একো ধৈৰ্য ধৰিবলগীয়া নাই তই এতিয়াও বহি আছ তই যা তই ওলা ঘৰৰ পৰা ওলা তই যা কলিজা মই দেখাম কলিজা খুৰী তই কেতিয়া আহিলি মোক দেখোন খবৰ এটাও নিদিলি খবৰ আহ বহিছোঁ না আগে বহি ল কিছুমান কাম খবৰ নিদিয়াকেই কৰিব লাগে মানে মই আজি পত্নী দান কৰিম কইনা সাজু হৈ আছে মানে সাগৰ তই কি কৈ আছ মই একো বুজা নাই এই হাৰামজাদা তই মোৰ জীৱনটো শেষ কৰি দিলি তই বহি থাক খুৰী ইয়াৰ হৈছে কি সাগৰৰ কি হৈছে কুকুৰ তই মোৰ ল'ৰাটোৰ জীৱন ধ্বংস কৰি দিলি লৈ যা তই ৰাখগে সাগৰ তোৰ হৈছে কি তই দিনতে কিবা নিচা কৰিছ নেকি নিচা তই কৰিছ তই নিচাৰ কোবত এই বন্ধুত্বৰ সম্পৰ্ক শেষ কৰি দিছ নাটক মঞ্চত কৰিবি মোৰ আগত নহয় বৌ ইয়াৰ হৈছে কি এই বৌ বুলি নামাতিবি কলিজা বুলি মাত কুকুৰ তোৰ কলিজাহে আছে নি বোৱাৰীও তুমি বহুত ভুল কাম কৰিলা এইটো বহুত ঘৃণনীয় কাম হয় মা মোক এবাৰ ক্ষমা কৰি দিয়ক মা মই এই ভুলৰ প্ৰায়শ্চিত্ত কৰিব খোজোঁ একদম আৱৰ্জনা মোৰ লগত একো মিলা নাছিলোঁ মায়ে নাই চাচোন একে সৰপাৰ প্ৰতি যোৱা নিচিনাই লাগিছে চাচোন মায়ে এইক যাবলৈ কোৱাচোন এইক মোৰ চকুৰ আগৰ পৰা যাবলৈ কোৱা সাগৰ তুমি স্বীকাৰ নকৰিলেও মই তোমাৰ পত্নী সাগৰ এয়া চোৱাচোন মই তোমাৰ নামত সেন্দুৰ লৈ আছোঁ বৰ ধুনীয়াকৈ দিলি সেন্দুৰৰ মূল্য তই যা এতিয়া তই পবিত্ৰ সেন্দুৰৰ মূল্য দিব নোৱাৰিলি যা তই এতিয়া ওলাই যা ঘৰৰ পৰা তই ওলাই যা সাগৰ মই যাম ক'লৈ মোৰ দেখোন মা দেউতাও নাই প্ৰণৱৰ লগতে যাগৈ গাঁৱৰ মানুহ মাতি দুয়োটাকে নেবানোতে এতিয়াই ঘৰৰ পৰা বাহিৰ হওক ঠিক আছে দিয়া সাগৰ মই যামগৈ কিন্তু এটা কথা সদায় মনত ৰাখিবা সাগৰ মানুহৰ কেতিয়াবা ভুল হৈ যায় মোৰো হৈছিলে মই অন্ধ হৈ গৈছিলোঁ অকলে থাকি কিবা মানসিকভাৱে ভাগি পৰিছিলোঁ মই পাপ কৰিছিলোঁ হয় কিন্তু অৰ্ণৱৰ লগত সংসাৰ কৰিম বুলি নহয় মই তোমাকে অন্তৰৰ পৰা সদায় ভাল পাই আহিছিলোঁ আৰু আগলৈও পাতি দিম শেষবাৰৰ বাবে গৈছোঁ পাৰিলে ক্ষমা কৰি দিয়া মা পাৰিলে ক্ষমা কৰি দিব মই যামগৈ বাৰু অৰ্ণৱ ব'লা
ক'লৈ যাম অৰ্ণৱ? মোৰ কি হ'ব এতিয়া? ৰাতিও হৈ আহিছে। তুমি কাম এটা কৰাচোন, মুখখন ঢাকি লোৱা। আমি কোনোবা নিজান জেগা এটাত যাওঁ, তাতে আলোচনা কৰিম ব'লা। গাঁৱৰ মানুহ দেখিলে সৰ্বনাশ হ'ব। ঠিক আছে ব'লা। মই ক'লৈ যাম এতিয়া? মোৰ এতিয়া হ'ব কি? তাকে ভাল পাইছিলোতো হয়, কিন্তু এতিয়া তোমাক তো ঘৰলৈ নিব নোৱাৰিম মই। আমাৰ এওঁ গম পালে মইতো চেচেই আৰু। এখন সংসাৰৰ লগত আৰু এখন সংসাৰ ভঙাটো উচিত নহয়। অৰ্ণৱ, মোক ষ্টেচনলৈকে থৈ আহা ব'লা। মোৰ যি হয় হ'ব আৰু। যামগৈ আৰু মই কোনোবা অজান এখন দেশলৈ। ববিতা, মোক ক্ষমা কৰি দিয়া, বহুত ভুল হৈ গ'ল। মই নিজে অপৰাধী, বেলেগক কি ক্ষমা কৰিম? ব'লা ষ্টেচনলৈ যাওঁ ব'লা। মই তোমাকে অন্তৰৰ পৰা সদায় ভাল পাই আহিছিলোঁ আৰু আগলৈও পাতি দিম। তই যা এতিয়া, তই পবিত্ৰ কেন্দ্ৰৰ মূল্য দিব নোৱাৰিলি। যা, তই এতিয়া ওলাই যা ঘৰৰ পৰা। যা, তই ওলাই যা, তই ওলাই যা। হঠাতে ইয়াত কি হ'ল বাৰু? বিধাতাই কি খেল খেলি দিলে দেখিছোঁ। তাই খন্তেকীয়া সুখৰ বাবে মোৰ সঁচা ভাল পোৱা এৰি থৈ গুচি গ'লগৈ। মা মা, কেনেকৈ পাৰে এনেকৈ বিশ্বাসঘাতকতা কৰিবলৈ? মা, মই বহুত ভাল পাইছিলোঁ মা। মই তাই অবিহনে কেনেকৈ থাকিব নোৱাৰে। বোপা, তই অলপ ধৈৰ্য ধৰচোন। তাইও তোৰ অবিহনে বেলেগ কোনো নাই। তাইক পাইপত্য কৰিবলৈ এবাৰ সুবিধা কৰি দে বোপা। আৰু যদি অৰ্ণৱে তাইক মাৰি পেলায়, সি তোৰ দৰে বন্ধুৰ লগতেই বিশ্বাসঘাতকতা কৰিব পাৰিলে। আৰু তাইনো কিহৰ কি? তই তাইলৈ ফোন কৰ, লৈ আহ নহ'লে তাইক আকৌ। মা, ৰবি ফোনটো লগাওঁ ৰ। মা, তাইচোন ফোনটো অফ কৰি থৈছে। অৰ্ণৱলৈ কৰ। নকওঁ তাকৈ, যি হয় হ'ব। কি কৰি আছে? কবিতা, আমি ইমানখিনি হ'ব বুলি ভাবাই নাছিলোঁ। মোৰ নিজতকৈ বেছি সাগৰলৈ চিন্তা হৈছে। সি মানসিক অশান্তিলৈ কিবা অঘটন নঘটালেই হ'ল আৰু। মই এটা কথা গম পোৱা নাই, সি গম পালে কেনেকৈ? নাজানো, যি হ'ল ভালৰ বাবে হ'ল বুলি ধৰি ল'ব লাগিব। অন্ততঃ সাগৰে মোক ইমানতে যে এৰি দিলে, ৰাইজক একো নক'লে। নহ'লে মোৰ ৰাইজৰ আগত মোৰ আত্মহত্যা কৰাৰ বাদে কোনো ৰাস্তাই নাথাকিল হ'ল। তুমি এতিয়া যাবা ক'ত? নাজানো, তুমি এতিয়া যোৱাগৈ। যদি ক্ষমতালৈ আহে কেতিয়াবা সাগৰক বুজাবা, আৰু তাৰ লগ এৰি কেতিয়াও নিদিবা। মই নোৱাৰিম, কাৰণ মই সাগৰৰ বুকুত বেয়াকৈ কুঠাৰ মাৰিলোঁ। তুমি এতিয়া যোৱা, মোৰ কথা চিন্তা নকৰিবা। তুমি তোমাৰ সংসাৰখন আগবঢ়াই নিয়া।
बेकार हो बोला ये कैसी लड़की थी जिसे मैं प्यार करता था হেল্ল' অঁ সাগৰ ক ববিতা ক'ত আছে ষ্টেচনত তই ক'ত আছ মই ইয়াতে আছোঁ যাওঁ এতিয়া আৰু ঘৰলৈ তাই ক'লৈ যাব নাজানো আৰু ক'লৈ যাবা কুকুৰ তই তাক এতিয়া অকলে এৰি দিবলৈ আহিছ এতিয়াতো ট্ৰেইন এখন নাই গুচি আহ তই তাৰ পৰা মই গৈ আছোঁ অঁ হ'ব দে মোক পাৰিলে ক্ষমা কৰি দিবি চৰি শুনা ননচেন্স ক'লৈ যাব পাৰ নাজানো তেন্তে ইয়ালৈ কিয় আহিছ নহ'লে ক'লৈ যামনো তুমি ক্ষমা কৰিব নিবিচাৰা সাগৰ পাৰা যদি পুনৰ কৈছোঁ ক্ষমা কৰি দিয়া এয়া চোৱা তুমি মুচি দিয়াৰ পিছতো সেন্দুৰখিনি মোৰ কপালৰ পৰা যোৱাই নাই হ'ব দে ব'ল ক'লৈ তই মোৰ নামৰ সন্যাসখন আকৌ নলয় যাম সাগৰ চৰি সাগৰ মই আৰু কেতিয়াও এনেকুৱা ভুল নকৰোঁ চৰি হ'ব দে ব'ল লাভ ইউ সাগৰ ইউটিউব আপোনালোকে আকৌ মোৰ দৰে ভুল নকৰিব দেই কাৰণ সকলো মানুহৰ অন্তৰ মোৰ দৰে সাগৰৰ নিচিনা বহল নহয় আপোনালোকে ভিডিঅ'সমূহ কোন কোন ঠাইৰ পৰা চাই আছে কমেণ্ট এটা কৰি জনাবচোন আৰু ভিডিঅ'সমূহ ভাল পালেও জনাব বেয়া পালেও জনাব আমি আপোনালোকৰ আশীৰ্বাদ শিৰত লৈ আকৌ কাম কৰাৰ উৎসাহ পাম গতিকে অতি সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰক